পিক ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বোলো ফাৰ্মখন অলপ দেখাওঁ আপোনালোকক। এইটো আমাৰ ছেকেণ্ড বৰটো আছিলে, যিটো আমাৰ সৰু মতা। ইয়াৰ প্ৰায় ৱেট আপোনাৰ 2 কুইণ্টেলৰ ওচৰা-ওচৰি হ'লেও, বেছি হ'লেও কম নহ'ব। দানা খাই আছে আৰু এইকেইজনী আপোনাৰ পোৱালিৰ পৰা ছেপাৰেট কৰা হ'ল। ইহঁতৰ চেহেৰাটো কিয় পৰি গ'ল মানে আমাৰ সেইখন সময়ত ৰুমৰ অভাৱ আছিলে, আৰু ৰুমৰ অভাৱ হোৱাৰ কাৰণে পোৱালিটো মাকৰ লগত এনেই 45 দিনতকৈ বেছিকৈ ৰাখিবলগীয়া হোৱাৰ কাৰণে সিহঁতৰ চেহেৰাটো পৰি গ'ল। ইয়াত আছে 3জনী। এইকেইটা খাচী মোৰ, এইকেইটা খাচী আপোনাৰ এইকেইটা খাচীৰ প্ৰায় সিহঁতৰ 5.5 মাহ হৈছে, 5.5 মাহ হৈছে এইকেইটা খাচীৰ। ইহঁতৰ মোৰ টাৰ্গেট আছিল 5.5 মাহত ইহঁতক প্ৰায় 1 কুইণ্টেল আপ কৰা, কিন্তু একচুৱেলি মোৰ নিজৰে ভুল আছিল। মই ইহঁতক দানাৰ পৰা আঁতৰাই পেলাই ইহঁতক ভাত খুৱাব লৈছিলোঁ, আৰু তেতিয়াই মোৰ ইহঁতৰ চেহেৰাটো পৰি গৈছিলে। এতিয়া ইহঁতৰ পৰা বডি ৱেইট 75 চুইছেগৈ, আৰু আকৌ মই ভাত আঁতৰাৰ পৰা এতিয়া ইহঁতক দানাত দি দিলোঁ। 2 টাইম দানা পৰে ইহঁতৰ। ইহঁতৰ গোটেইকেইটাৰ প্ৰায় বডি ৱেইট 75 প্লাছ হ'ব লাগে। মোৰ গোটেই মাজতে জোখোতে 75 ওলাইছিলে, এতিয়াতো প্লাছ হ'ব চাগে। আৰু ইয়াত আছে এইটো আমাৰ ডাঙৰ মতাটো, ইয়াৰতো 2.5 কুইণ্টেলমান হ'ব। ইয়াৰ বডি ৱেইট 2.5 কুইণ্টেলমান হ'ব। আৰু মোৰ যিহেতু বেমাৰৰ কাৰণে গাহৰি পোৱালি বিক্ৰী কৰাটো বন্ধ কৰি দিছিলে চৰকাৰে, আৰু সেইটো কাৰণে একচুৱেলি আমিও নিজেই ফাৰ্মৰ পৰা গাহৰি লোকেলত বেচিব দিছিলে, কিন্তু আমি লোকেলতো পোৱালি এৰি দিয়া নাছিলোঁ। গতিকে মোৰ পোৱালি বহুত ষ্টক হৈ গৈছিলে। এতিয়া এইখিনি পোৱালি ষ্টক আছে। এইখিনি সৰু বেটছৰ হয়, একে সৰু বেটছটো এইখিনি। দানা দি দিছে, বেমাৰ কৰি আছে। ইয়াত ফিনিচাৰ এনেকৈ একদম গোৱাৰ চোৱাৰ মিক্স কৰা হৈ আছে। আৰু এইখিনি মোৰ যেতিয়া মানে বেমাৰ নহা আগত যেতিয়া ষ্টকত আছিলে, সেইখিনি পোৱালি এইখিনি এতিয়া ইমানখিনি ডাঙৰ হ'ল। ইহঁতৰ বডি ৱেইট প্ৰায় 25 কিলো আৰামত হ'ব। ডাঙৰখিনি কথা কৈছোঁ, ডাঙৰকেইটা। যদি কোনোবাই নিব বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিম, আপোনাৰ নম্বৰত কল কৰিলে হ'ল, পাই যাব। ইয়াত আছে এজনী, ইয়াত আছে 2জনী, এই 2জনী, এই 2জনী প্ৰেগনেণ্ট হয়। আৰু ইয়াত আছে এজনীও প্ৰেগনেণ্ট। ইয়াত আছে 3জনী, এই 3জনীও প্ৰেগনেণ্ট হৈ আছে। ইয়াত এইখিনি পোৱালি, এইটো একে সৰু বেটছো নহয়, মিডিয়াম চাইজৰ এইখিনি আপোনাৰ। ইয়াৰ কাষতে এইখিনি পোৱালি আছে। বহুত পোৱালি ষ্টক হৈ গৈছে। নাই বুলিও এতিয়াও 100 ওপৰত পোৱালি আছে মোৰ তাত ষ্টকত। মাজতে বেচিছোঁ, 40টামান পোৱালি ওলাই গৈছে। পোৱালিখিনি চাইজটো মানে চব সমান হোৱা নাই কিয়, কাৰণ বেলেগ বেলেগ ৰুমৰ পৰা আহি পেলাই পোৱালিবিলাক সোমাইতো। গতিকে সেইটো দেখিছে আপোনালোকে, একে মেমেৰা পোৱালি। পৰাপক্ষত এনেকুৱা পোৱালি বচোৱাটো খুব টান, কিন্তু সি যে আছে সেইটোৱে সৌভাগ্য। আৰু এইফালে আছে মোৰ ডাঙৰ বেটছ, সেইটো মই ৰেডি কৰি ৰাখিছোঁ। ইয়াৰে যিকেইটা খাচী কৰিম বুলি ভাবিছোঁ, সেইকেইটাক প্ৰায় এবাৰ 6 মাহমানলৈ পূৰা দানাতে ৰাখিম বুলি ভাবিছোঁ। কাৰণ 1 কুইণ্টেললৈকে মই দানাতে ৰাখিম। 1 কুইণ্টেলৰ যেতিয়া আপ হ'ব, তেতিয়া মই এইটোক দানাৰ পৰা আঁতৰাই ভাত বা কিবা বেলেগ ব্যৱস্থা কৰিম। আৰু ইয়াতো জুগুলি চুগুলি তেনেকুৱা ধৰণৰ লোকেল দানা ব্যৱস্থা নহয়, ভাতেই দিব লাগিব বছৰত। যদি কাৰোবাক পাঠা লাগে তেন্তে কণ্টেক্ট কৰিব পাৰে, নহ'লে মই কেইদিনমানৰ পিছত খাচী কৰি দিম এইকেইটা। আৰু ইয়াৰে যিখিনি মাইকী আছে, পিয়'ৰ মাইকীখিনি অলপ
যিখিনি ডাঙৰ ডাঙৰ মাইকী আছে এইখিনি মোৰ নিজৰ নেক্সট বেটছৰ কাৰণে ৰেডি কৰিব হৈ গ'ল, কাৰণ মোৰ এইকেইটা বেটছৰ প্ৰায় আৰু দুবান দিয়াৰ পিছত মই এৰিব লাগিব। আৰু নতুন ফাৰ্মখনত এখন নতুন ফাৰ্ম বনাই আছে, বনোৱা হ'ল আৰু এফাল হৈছে, এফাল টিং লগোৱা নাই, টিং লগাম। এজনী ৰেংলেছ। এই স্কিনৰ এটা বেমাৰ হৈছে, আপোনালোকে কোনোবা যদি ইয়াৰ ঔষধ জানে ক'বচোন। মই এটা ইনজেকশ্যন মাৰিছোঁ, মই ডক্টৰলৈ ফোনো কৰিছোঁ, যে ইনজেকশ্যনটো মৰাৰ লগে লগেতো একশ্যনটো নলয়। এই স্কিনত মানে এটা ৰঙা টাইপৰ চামনি হৈ গৈছে। মই পটাছ দি তাইক গা ধুৱাই আছোঁ বাৰু, ইনজেকশ্যন এটা মাৰিছোঁ কিন্তু কামত অহা নাই। যদি তাতকৈ কিবা বেটাৰ ইনজেকশ্যন আছে যদি আপোনালোকে নামটো ক'বচোন। তাই এজনী আজি পোৱালি দিয়া নাই বোলো 15 দিনমান হৈছে। তাই পোৱালি দিছিলে 13টা দিছিলে, তাৰে 2টা পোৱালি ডেথ হৈছে। এইকেইটাই আছে বৰ্তমান এতিয়া। ইয়াৰ ওপৰত এজনী জগিছিল, এইখিনি পোৱালিও আছে। তাৰপিছত আৰু এটা বেটছ আছে মোৰ ৰেডি হৈ আছে, ৰেডি ফৰ চেল। এইখিনি কিন্তু প্ৰাইচটো বেলেগ বেলেগ হয়। কিন্তু পুৰা দানা খোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে এজনী গৰু গাহৰি আছে, ইয়াত এজনী দানা খাই চাফাই দিলে। বাৰী এইফালে এইখন বাকী চব হৈ আছে, খালি তলটো চলিং কৰিব লাগে আৰু আপোনাৰ ওপৰত টিং গাজিব লাগে। এইখিনি এইটো ৰুম ডাঙৰকৈ ৰাখিছোঁ, এইটো ৰুমত অকল পোৱালি ষ্টক হ'ব, বাকী এইকেইটা ছিংগুল ৰুম হ'ব। দুজনী সোমোৱাই থ'ম বুলি ভাবিছোঁ ছিংগুল ৰুমকেইটাত। যদি কাৰোবাক পোৱালি লাগে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিম। পোৱালিখিনি আকৌ এবাৰ দেখাই দিছোঁ, এইখিনি পোৱালি। এইটো মোৰ চিৰিয়েলিকৈ চাব গ'লে এইটো মোৰ 3 নম্বৰ বেটছ হয়, এইটো 3 নম্বৰ বেটছ। আৰু এইটো হ'ল মোৰ 4 নম্বৰটো, এইটো 4 নম্বৰ এইখিনি পোৱালি। আৰু এইখিনি হৈছে 2 নম্বৰ। আৰু 1 নম্বৰ বেটছটো মই দেখাই আছোঁ আগত। এইটো মোৰ 1 নম্বৰ বেটছ হয়। ইয়াৰ পৰা যিখিনি ডাঙৰখিনি আছে, এইখিনি ফিমেলখিনিতো মই নিজে ৰখা অংকত আছোঁ। যদি কোনোবাই জোৰকৈ দৰকাৰ হয় তেতিয়াতো দিব লাগিব, কণ্টেক্ট কৰিব, খালি পাই যাব। খালি ব্লিচিং মাৰিছিলোঁ ফাৰ্মত, পূৰা ব্লিচিং গোন্ধ। এইটো একদম মোৰ 5 নম্বৰ বেটছ। আৰু পোৱালি ছেপাৰেট কৰিবলগীয়া আছে, কিন্তু ৰুম খালী বৰ্তমান হোৱা নাই কাৰণে ছেপাৰেট কৰিব পৰা নাযাব। কেইদিনমান হয়তো আৰু এসপ্তাহমান ৰাখিম, তাৰপিছত ৰুম এটা উলিয়াই পেলাই সিহঁতকো ছেপাৰেট কৰিব লাগিব, কাৰণ মাকৰ লগত বেছি দিন ৰাখিলে মাক বেছি ক্ষীণাই যাব। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব, আগলৈ শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম।